সকলোকে হেঁপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। পিঠা অবিহনে জানো বিহু হয়? গতিকে পিঠাগুড়ি খুন্দিব আহিছোঁ প্ৰাংগনাহঁতৰ ঘৰত। আহি পাইছোঁহে, খুৰীয়ে চাহ জলপান দিলেই। পিঠাগুড়ি খুন্দাৰ মাজতে জলপানো খাই ল'লোঁ। মোৰ যে বহুত ভাল লাগে চিৰা দৈ খাই। আপোনালোকৰ বাৰু ভাল লাগেনে? এয়া আমাৰ বাইদেৱে মোবাইল চাই চাইহে ঢেঁকি দিয়ে আকৌ দেই। তাই ঢেঁকি দিছে যেতিয়া মোৰ পিঠাগুড়ি চলাৰ পাল। আগতে আমি যেতিয়া সৰু আছিলোঁ, মাহঁতে এনেদৰে পিঠাগুড়ি খুন্দে আৰু আমি ওচৰতে বহি বহি চাই থাকোঁ। সময়বোৰ পাৰ হৈ গৈ আছে, আমিও ডাঙৰ হৈ আহিছোঁ। গতিকে মাহঁতে অকণমান সকাহ পাইছে, দায়িত্ববোৰ যে এৰিব পাৰিছে। দুয়োজনীয়ে কথা পাতোঁতে পাতোঁতে 1 কেজি পিঠাগুড়ি 2 ঘণ্টা লগালোঁ। বহাগ মানি আমাৰ আৱেগ, বহাগ মানি আমাৰ প্ৰাণ, প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহিত এটি মিঠা অনুভৱ। মুঠতে অসমীয়া জনজীৱনত বহাগৰ কথা কৈ শেষ কৰিব নোৱাৰি।